हेलो फ्रेंड्स की खबर ये आमार लाइटिंग हो गल अपना आपेल फाइनल लुक तो एकदम लास्ट। हेलो फ्रेंड्स की खबर আমি এইটো বিয়াটো এতিয়া ফাইনেল চেক কৰিম আৰু ফাইনেল চেকটো কৰিবৰ কাৰণে গৈ আছোঁ এতিয়া ধুনীয়াকৈ ৰাতিৰ দৃশ্যখিনি দেখাম। তাৰপিছত এইফালে দাদা আৰু মই এইফালে আমাৰ হালধীয়া কিবা গৈ আছে। हेलो फ्रेंड्स की खबर ये आमार लाइटिंग हो गल তাৰপিছত এয়া দিনত মানে এনে চেক কৰি চাইছোঁ মানে তাৰপিছত বিয়াখন আছে আপোনাৰ 8 তাৰিখে। তাৰপিছত এনে এটা দিনতে এটা সৰু মুৰা শ্বট দিছোঁ চাওক কেনেকুৱা লাগিব। ফাইনেল চেকটো ৰাতি দেখাম। ইয়াত কাৰ্পেট পাৰিব আছে কিবা কিবি আছে। এটা আমাৰ দাজু আমাৰ তাৰপিছত এইফালে আপোনাৰ এইটো আপোনাৰ সেলফি পইণ্ট হোৱা নাই এতিয়া হোৱা বোলে। এইফালে আপোনাৰ ষ্টেজ এইটো ষ্টেজ হয়। তাৰপিছত ইয়াত দৰা কইনা থাকিব। হ'লেও ফাইনেল চেকটো ৰাতিকে দেখাম বাৰু ভালকৈ। এইফালে আপোনাৰ আপেল ঝুমুৰ লাগি আছে। ইয়াত আপোনাৰ আমাৰ ঘৰৰ পৰা 12-13 কিলোমিটাৰমান হ'ব। তাৰপিছত ইয়াতে বিয়া এখন আমি লাইটিং কৰিব আহিছিলোঁ। তাৰপিছত লাইটিংটো হৈ গ'ল কিন্তু বিয়াখন আপোনাৰ 8 তাৰিখে আছে। তো আমি দুদিনৰ আগতে চেক কৰিলোঁ, পেণ্ডেলো ৰেডি দিলে আৰু আমাৰ লাইটিংখিনিও পূৰা ক্লিয়াৰ হৈ আছে। আমি গোটেই চেক টেক কৰি কিনি আপোনাৰ অ'কে দি দিলোঁ। তাৰপিছত ভিতৰৰখিনি কেনেকুৱা হৈছে অলপমান দেখাই দি আছোঁ। আহক ভিতৰলৈ অলপমান দেখাই দি আছোঁ। এইটো মেইন এণ্ট্ৰেঞ্চ। এইফালে আমাৰ ঝুমুৰ লাগি আছে, তুলি লাগি আছে। এইফালে আপোনাৰ সেলফি এইফালে আপোনাৰ আপেল এইটো আমাৰ ফালে আপেল বুলি কয়, আপোনালোকৰ ফালে কি বুলি কয় জনাব। তাৰপিছত এইফালে আপোনাৰ ঝুমুৰ লাগি আছে ধুনীয়াকৈ। ডিজাইনটো কেনেকুৱা লাগিছে জনাব। তাৰপিছত তেনেকৈ নতুন নতুন ডিজাইন দেখাই থাকিম। এইফালে আপোনাৰ ষ্টেজ এইখিনি আপোনাৰ ষ্টেজ হয়। পোৱালিটো পূৰা নাচি আছে। বাই বাই।